নমস্কাৰ বন্ধুসকল, আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কুৱেশ্যন বুকলেটত নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পায়। হাউ মেনি স্কুৱেৰ আৰ দেয়াৰ ইন দ্য ফলোইং ফিগাৰ ABCD। এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় দেখা পায় যে ইয়াত কিমানটা স্কুৱেৰ আছে বা ইয়াত কিমানটা ত্ৰিভুজ আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় আপোনালোকে দেখা পায়। আৰু বহুতো কেণ্ডিডেটে কি কৰে, একদম সহজে একো চিন্তা নকৰাকৈ এইফালে 1 2 3 4 1 2 3 4 4 4 গুণ 16 বুলি ইয়াত 16টা স্কুৱেৰ আছে বুলি লিখি থৈ গুচি আহে। বা ত্ৰিভুজটোৰ ক্ষেত্ৰত আপোনাৰ ওপৰে ওপৰে চিন্তা কৰি 1 2 3 4টা বুলি লিখি থৈ গুচি আহে, যিটো নেকি আটাইতকৈ মাৰাত্মক ভুল। ইয়াত থকা স্কুৱেৰ গণনা কৰা বা ইয়াত থকা ট্ৰায়েংগল গণনা কৰা বা অন্য ধৰণৰ কুৱেশ্যন যেনেকৈ ইয়াতকৈ জটিল জটিল টাইপৰ কুৱেশ্যন আছে, এনেকুৱাবিলাকত থকা কিমানটা ট্ৰায়েংগল আছে বা কিমানটা স্কুৱেৰ আছে ইত্যাদি গণনা কৰা এটা অতি সহজ পদ্ধতি আছে, যিটো আমাৰ বাবে বহুত উপযোগী ট্ৰিক্স হয়। আহক আজি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে একেবাৰে সহজটো লৈছোঁ, ইজি হয়। ইয়াত কিমানটা ট্ৰায়েংগল আছে বুলি ক'লে জেনেৰেল কেণ্ডিডেটে ইয়াত অকল 2টা ট্ৰায়েংগল আছে বুলি লিখি থৈ আহে, কিন্তু সেইটো ভুল হয়। প্ৰকৃততে ইয়াত কেইটা ট্ৰায়েংগল আছে তাক উলিওৱা এটা নিয়ম আছে। মই নিয়মটো আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা চিত্ৰৰ ক্ষেত্ৰত কেইটা ট্ৰায়েংগল আছে বুলি সুধিলে আপোনালোকে কি কৰিব, দুইটা ছাইডতে ইয়াত মাজত আপোনাৰ দুভাগ কৰিছে, দুইটা ছাইডতে আপুনি নাম্বাৰ দিব 1 আৰু ইয়াত 2, আৰু ইয়াত টোটেল ট্ৰায়েংগল কিমান আছে তাক হিচাপ কৰিবলৈ হ'লে 1 + 2 = 3। টোটেল ইয়াত 3টা ট্ৰায়েংগল আছে। কেনেকৈ আছে আপুনি চাওক, 1 2 আৰু এই সম্পূৰ্ণ গোটেই ডাঙৰটো লৈ 1, মানে টোটেল 3টা। এইটো পদ্ধতিত আপুনি এনেকৈ ভাগ কৰি ৰখা যিকোনো ত্ৰিভুজত কেইটা টোটেল ট্ৰায়েংগল আছে উলিয়াব পাৰিব। ইয়াতকৈ জটিল এটা চাওঁ। এইটো ক্ষেত্ৰত কি কৰিব, ইয়াত আপোনাৰ 4 ভাগ কৰি ৰখা আছে। আগৰটোৰ দৰে আপুনি ইয়াত নাম্বাৰিং কৰি দিব 1 2 3 4 আৰু টোটেল এই গোটেই সংখ্যাকেইটা যোগ কৰি দিব 1 + 2 + 3 + 4 = 4 7 8 9 10। ইয়াত টোটেল আপোনাৰ 10টা ট্ৰায়েংগল আছে। এনেকৈ ভাগ কৰা থাকিলে আপুনি যিমান ভাগেই নকৰক, প্ৰত্যেকটো ঘৰতে আপুনি 1 2 3 4 5 এনেকৈ নাম্বাৰিং কৰিব আৰু টোটেল নাম্বাৰকেইটা যোগ কৰি যিটো পাব সেইটোৱে তাত থকা ট্ৰায়েংগলৰ সংখ্যা, এই ফিগাৰটোত থকা ট্ৰায়েংগলৰ সংখ্যা। আচ্ছা, যদি আপোনাক এনেকৈ দুভাগ কৰি দিয়া থাকে, এটা চিত্ৰক আপোনাৰ এনেকৈ সমানে দুভাগ কৰি দিয়া থাকে, তেতিয়া আপুনি কি কৰিব, তেতিয়া আপুনি একো চিন্তা কৰিবলগীয়া বিষয় নাই। আগৰ দৰে আপুনি নাম্বাৰিং কৰিব 1 2, প্ৰথমতে 1 + 2 = 3। এইডোখৰত টোটেল 3টা ট্ৰায়েংগল আছে, আৰু এনেকৈ যিমানটা ভাগ কৰা থাকিব সিমান গুণ ইয়াক পূৰণ কৰি দিব। 3 2 6, মানে ইয়াত টোটেল আপোনাৰ 6টা ট্ৰায়েংগল আছে। কেনেকৈ 6 হয় আপুনি চাই লওক। আপুনি ইয়াৰ পৰা ইয়ালৈ চালে ডাঙৰ এটা ত্ৰিভুজ 1, দুভাগ হ'ল 3টা হৈ গ'ল, টোটেল 3। আকৌ ইয়াত আপোনাৰ ভাগ কৰি দিলে, এইটো এটা 4, আকৌ তাক দুভাগ কৰিলে 5 6, টোটেল আপোনাৰ 6টা ট্ৰায়েংগল। ঠিক তেনেদৰে এইটো একেধৰণৰে হ'ব। এইটোতো আপুনি আগৰ দৰে নাম্বাৰিং কৰিব 1 2 3, 1 + 2 + 3 = 6, আৰু দুভাগ কৰি দিয়া আছে, 2য়ে পূৰণ কৰিব, 2 6 × 12। টোটেল ইয়াত আপোনাৰ 12টা ট্ৰায়েংগল আছে। এইটো চাইছোঁ আগৰ দৰে। ইয়াতো আপুনি প্ৰথমতে নাম্বাৰিং কৰিব 1 2 3 4 আৰু টোটেল কৰিব 1 + 2 + 3 + 4 = 4 5 6 7 8 9 10। আৰু কেইভাগ কৰা আছে আপোনাৰ, এভাগ 2 ভাগ 3 ভাগ, মানে 10 × 3 = 30। টোটেল ইয়াত 30টা ট্ৰায়েংগল আছে। এনেকৈ আপোনাক যিমান ভাগ কৰি নাথাকক, আপুনি টোটেল কেইটা ভাগ হৈ আছে সেইটো চাব, আৰু তাক যিমানকেইটা পালে আপুনি তাৰ লগত সেই যিমান ভাগ আছে সেইটো পূৰণ কৰি দিব। তাত টোটেল ট্ৰায়েংগলৰ সংখ্যা ওলাই যাব। এইটো আপোনাৰ ইয়াক অলপ সৰহকৈ ভাগ কৰি ৰখা আছে, তথাপিও একো চিন্তা কৰিবলগীয়া বিষয় নাই। 1 2 3, 1 + 2 + 3 = 6, আৰু কেইভাগ আছে 1 2 3 4, 6 পূৰণ 4 = 24। টোটেল 24টা ট্ৰায়েংগল আছে ইয়াত। আৰু অলপ বেলেগ টাইপৰ জটিল টাইপৰ এটা কুৱেশ্যন চাওঁ। এনেকুৱা ধৰণৰ প্ৰায় আহে, প্ৰায় SSC হওক বা বেংকৰ এক্সামত এনেকুৱা ৰিজনিং আহে। আপোনালোকে ইয়াক কেনেধৰণে ছল্ভ কৰিব, এইটো একেবাৰে সহজ হয়। ইয়াত আপুনি চাওক, ইয়াত আপুনি নাম্বাৰিং কৰি যোগ কৰিব নালাগে। নাম্বাৰিং কৰি শেষত যিটো পাব সেইটোৱে ইয়াৰ আনচাৰ হ'ব। 1 2 3 4 4 হৈ গ'ল, আৰু এই ডাঙৰটো সৈতে আপোনাৰ 5। টোটেল ইয়াত আপোনাৰ 5টা ট্ৰায়েংগল আছে। নাম্বাৰিং কৰি যিটো পাব সেইটোৱে তাৰ আনচাৰ হয়।
ঠিক তেনেদৰে এইটো চাওক, এইটোৰ ভিতৰত আৰু এটা ট্ৰায়েংগল ভৰাই দিছে মাজত। আপুনি যদি এই মাজৰ এই ট্ৰায়েংগলটো কল্পনা নকৰে তেতিয়া আপুনি এই ধৰণৰ এটা ট্ৰায়েংগল পাব ইয়াত। আপুনি সেম এই মাজৰটো বাদ দিয়ক, মানে মাজৰটো নধৰিলে আপোনাৰ 5টা ত্ৰিভুজ বনি আছে আৰু ভিতৰৰ যিটো ট্ৰায়েংগলটো দি দিলে সেইটোৱে আপোনাৰ আৰু কেইটা ত্ৰিভুজ বনাই দিলে 1 2 3 4 আৰু 4টা বনাই দিলে, মানে 5 + 4 = 9। টোটেল ইয়াত 9টা ট্ৰায়েংগল আছে। ঠিক তেনেদৰে এইটো একেই, আপুনি একেবাৰে ভিতৰতো যদি কল্পনা নকৰে তেতিয়া ঠিক এনেকুৱা ধৰণৰ এটা ট্ৰায়েংগল আপুনি পাব। ভিতৰতো আপুনি বাদ দিয়ক, ভিতৰতো বাদ দিলে আপোনাৰ কিমান হ'ব? 9টা ট্ৰায়েংগল আপোনাৰ অলৰেডি পাইছে, 9টা ট্ৰায়েংগল। আৰু একেবাৰে শেষত ভিতৰটোৱে আপোনাৰ কেইটা ট্ৰায়েংগল বনাই দিলে? 1 2 3 4 9 + 4 = 13টা। টোটেল ইয়াত 13টা ট্ৰায়েংগল আছে। এই ধৰণে আপুনি এনেকুৱা ধৰণৰ চিত্ৰ আহিলে আপুনি এনেকৈ তাৰ সলিউশ্যনটো উলিয়াব, মানে নাম্বাৰিং কৰি যিটো নাম্বাৰিং পাব সেইটোৱে তাৰ আনসাৰ হ'ব। আৰু এনেকৈ ভিতৰত দিয়া থাকিলে আপুনি এইটো ধৰণৰ নিয়মত আপুনি কল্পনা কৰি ল'ব। আৰু অলপ বেলেগ টাইপৰ এটা চাইছোঁ, এইটো আকৌ আপোনাৰ মাজে মাজে ভাগ কৰি থোৱা আছে। ঠিক এইটোৰ দৰে একেই, কিন্তু ইয়াত আপোনাৰ আকৌ দুভাগ কৰি ৰখা হৈছে। আপুনি এই প্ৰথম দুভাগ কৰি ৰখা ৰেখাকেইডাল বাদ দিয়ক, সেইকেইডাল বাদ দিলে আপুনি এনেকুৱা ধৰণৰ এটা চিত্ৰ পাব, যিটোত নেকি আপোনাৰ টোটেল 5টা ট্ৰায়েংগল আছে। আৰু এতিয়া আপোনাৰ এইডালে এইটো ত্ৰিভুজক আপোনাৰ দুভাগ কৰিছে। ঠিক তেনেদৰে এইডালে আপোনাৰ এই দুটা ত্ৰিভুজ বনাইছে আৰু এইডালে এই দুটা ত্ৰিভুজ বনাইছে, মানে চবফালে দুটা ত্ৰিভুজ বনাইছে। গতিকে 5 + 2 + 2 + 2 = 2 4 6 + 5 টোটেল 11। টোটেল 11টা ট্ৰায়েংগল আছে ইয়াত আপোনাৰ। এই ধৰণে আপুনি সলভ কৰিব লাগিব। ফিগাৰত থকা টোটেল স্কোৱাৰ কাউণ্টিঙৰ ক্ষেত্ৰত আমি কি কৰিম, কি ধৰণে আমি তাক উলিয়াম? ইয়াততো আপুনি এইফালে 4টা আছে, এইফালে 4 আছে, 4 4 × 16 বুলি লিখি দিলে তাৰ উত্তৰটো ভুল হ'ব। গতিকে ইয়াত টোটেল স্কোৱাৰ কিমান আছে আমি কেনেকৈ নিৰ্ণয় কৰিম? তাৰ কাৰণে আপুনি এটা সহজ পদ্ধতি আছে, লিখি ল'ব। এইফালে কিমান আছে? 1 2 3 4 4 আৰু আপোনাৰ এইফালে হৈ গ'ল 1 2 3 4 4 পূৰণ 4। এইটো ঘৰত আপোনাৰ 4 পূৰণ 4। যেনেকৈ আমি তললৈ আহি থাকিম ঠিক তেনেদৰে আপুনি প্ৰত্যেকৰে এটা এটা নাম্বাৰ আমি কমাই আহি থাকিম। 4টো ঠাইত আমি ইয়াত 3 আৰু এইফালে আমি 4টো ঠাইত 3। ঠিক তেনেদৰে তললৈ আহিলে 2 পূৰণ 2, তাতকৈ তললৈ আহিলে আমি 1 পূৰণ 1। টোটেল আমাৰ কিমান হ'ব? 4 4 × 16, 3 3 × 9, 2 2 × 4, 1 × 1। টোটেল আপোনাৰ 9 4 13 আৰু 9 4 13, 13 1 14, 14 16 হৈ গ'ল আপোনাৰ 30। টোটেল ইয়াত আপোনাৰ 30টা স্কোৱাৰ আছে। যদি ইয়াক আমি ভালকৈ চাওঁ, টোটেল ইয়াত 30টা স্কোৱাৰ আছে। এই ধৰণৰ আপোনাৰ ইয়াত এইফালে লাগিলে 10 হওক, এইফালে 20 হওক, 20 ঘৰ থাকক, কোনো প্ৰব্লেম নাই। মুঠতে আপুনি এইফালে যিমান আছে 4 আৰু এইফালে যিমান আছে সিমানটো আপুনি প্ৰথমতে পূৰণ কৰি ল'ব। আৰু যেনেকৈ আপুনি তললৈ আহি থাকিব এটা এটা সংখ্যা কমাই আহি থাকিব। যিমানটো আপুনি পূৰণ কৰি যিমানটো পায় তাৰ যোগফলটোৱে তাত থকা স্কোৱাৰ সংখ্যা। একেধৰণৰ আৰু এটা আপোনাক দেখুৱাই দিছোঁ। এইটোত আপোনাৰ কিমান হ'ল? 1 2 3 4 5 6 7, এইফালে হ'ল 7, 1 2 3 4 5 6, 7 পূৰণ 6। ঠিক তেনেদৰে আপুনি যিমানে তললৈ আহি থাকিব এটা এটা সংখ্যা কমাই আহি থাকিব দুই চাইডৰে। আপোনাৰ এইটো ঘৰত লিখিবলৈ হ'লে ইয়াৰ 1 কমাই দিলোঁ 6 পূৰণ, ইয়াৰ 1 কমাই দিলোঁ 5। ঠিক তাৰ তলত আপোনাৰ এইটোত 5, ইয়াত হৈ গ'ল আপোনাৰ 4, ইয়াত হৈ গ'ল আপোনাৰ 4 পূৰণ, এইফালে 1 কমাই দিলে 3, ইয়াত হৈ যাব আপোনাৰ 3 পূৰণ 2, ইয়াত হৈ যাব আপোনাৰ 2 পূৰণ 1। টোটেল কিমান হ'ল? 7 6 × 42, 6 5 × 30, 5 4 × 20, 4 3 × 12, 3 2 × 6, 2 × 2। টোটেল এইটো যোগ কৰিলে আমি যিমান সংখ্যা পাম সিমানটোৱে হ'ব ইয়াত থকা স্কোৱাৰ সংখ্যা। আশা কৰিছোঁ বন্ধুসকল ভিডিঅ'টো ভাল পালে। যদি আপুনি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ'ই প্ৰায় আপলোড কৰি থাকোঁ। আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, তেওঁলোককো জানিবৰ কাৰণে সুবিধা কৰি দিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।